কল 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 এবিধ ফল কল খালে গাত হয় হাতী সমান বল। Good morning from Darjeeling. Kopai, আমি Darjeelingত আছো। আজি 3 নম্বৰটো দিন। 3 নম্বৰ। আদিনাখন বাদ দিয়া না। 3 নম্বৰটো ব্লগ। আৰু গম পাইছে Darjeelingত আছো। আৰু আজি আমি ইয়াৰ লোকেল ইয়াতে ভাল ভাল ঠাই আছে লোকেল এৰিয়াত। বঢ়িয়া জেগা আছে। চাবলৈ যাম। ইয়াত কি গম পাইছ নাই এই কেন্ডি যে কেন্ডি ইমান বহুত দাম দেই বহুত দাম ইয়াত যে চুপি ফটো একদম 150 আৰু যদি হেৰি গিফট দিব বিচাৰো বাহাটো দাম 500 না বাহাটো খাবনে নাই যে এটা ললিপপটো খাব বাহাটো আছে লাগি নেকি সোমাই দিছে নেকি কোশ্চেন কিবা একো নাই মই বাহাটো খুলি আছো বাহাটো ভিতৰত বহুত দাম দেই বহুত দাম বহুত ই কিন্তু ই গোল্ডেন সো যে দেখিছ না এই যে আমাৰ এটা নাম বলু না এই গোল্ডেন লিস্ট দেখি যা দোকানখন যে ছোৱালীজনী বহুত ধুনীয়া মই গম পাইছোঁ মই মানে মা আৰু ভণ্টিলৈ মই ফুলি দুযোৰ চাইছিলোঁ আমাৰ গুৱাহাটীত তোমাৰ 20 টকা 30 টকাত পাই যায় কিন্তু ইয়াত 10 গুণ বেছি মানে 280 পৰা ষ্টাৰ্ট হয় একো নাই ইয়াৰ পৰা নিনো গুৱাহাটীৰ পৰা নিম ঘৰত কম দাৰ্জিলিঙৰ পৰা আনিছোঁ সেইটোৱে কথা 20 টকাত নি কম 300 টকাত আনিছোঁ ইমানো আমি মূৰ্খ নহয় দাৰ্জিলিঙে আমাক মূৰ্খ বনাব নোৱাৰে ইমান মূৰ্খ নহয় মানে অসমত গৰম হ'ব পাৰে কিন্তু বস্তুৰ দাম কিছুমান ক্ষেত্ৰত মানে দাৰ্জিলিঙতকৈ কম মানুহ গৰম চব গৰম সেইকাৰণে চাই থাকিব আজি ধুনীয়া ধুনীয়া ঠাইত গৈ আছোঁ মাল ৰোডৰ লগত আমাৰ ৰুমৰ পৰা 5 কিলোমিটাৰ দূৰত এখন জু আছে মানে চিৰিয়াখানা মই অসমীয়াতকৈ বেছি ভাল পাওঁ চিৰিয়াখানা বুলি যিহেতুকে আমি অসমৰ পৰা আহিছোঁ আমি চিৰিয়াখানা এখন চাবলৈ গৈ আছোঁ কিন্তু কেনেকুৱা নাজানো ছাৰ চিৰিয়াখানাৰ নাম চিৰিয়াখানাৰ নাম ইয়াত আমি দাৰ্জিলিং জু বুলিয়ে জানো হয় দেখা নাই হয় হয় নেটত চাইছিলোঁ হয় হয় এতিয়া গৈ আছোঁ আমি গৈ পেলাই পাম বঢ়িয়া লাগিছে আজি বোলে জু বন্ধ আছে মই কালিয়ে কৈছোঁ যোৱাটো ভিডিঅ'ত ইয়াত ইলেকশ্যন আজি দাৰ্জিলিঙৰ এখন ফেমাছ হোটেল মহাকাল ৰেষ্টুৰেণ্ট আচলতে আমি খাবলৈ সোমাইছোঁ গোটেই দিনটো ঘূৰি আছিলোঁ খাবলৈ সোমাইছোঁ চাওঁ খাই বৈ প্ৰথম পেট পূজা হয়নে নহয় তাৰপিছতে বেলেগ প্ৰথম যদি পেট ভোক লাগি থাকে বস্তু চোৱা মজাটো নাহে সেইটো কাৰণে বঢ়িয়া দাৰ্জিলিঙৰ এখন বিখ্যাত হোটেল বঢ়িয়া খাই লওঁ আমাৰ খানা আহি গ'ল চাওক বঢ়িয়া আলু পিটিকা চিকেন দিছোঁ বঢ়িয়া চাওক বঢ়িয়া লাগিছে আমি এতিয়া মাল ৰোডত আছোঁ চাওক কিমান ধুনীয়া আমি এতিয়া মাল ৰোডত আছোঁ পাখি জ্যোতিকা পৰিস্মিতা আৰু হিমাক্ষীয়ে নাচি আছে চাওক আমাৰ অসমৰ মান অসমৰ স্বাভিমান আমাৰ অসমৰ গৌৰৱ বিহু চাওক বিহু থাকিলেহে আমি থাকিম চাওক মাল ৰোডৰ অপেন মঞ্চ কবলো ৰিহাৰ্চল का गाना चले ना रिहर्सल का गाना चले ना अंकल नमस्ते नमस्कार कैसा लग रहा है ये बिहू बोलो बहुत बढ़िया एक्चुअली यहाँ दार्जिलिंग में सीजन के टाइम में एक बार बिहू होना चाहिए था अच्छा बिहू जो है ना ये डांस है ना कल्चरल बहुत ही रिच है और मेखला साड़ी के साथ और ट्रेडिशन के साथ में होने से और अच्छा होना था रियली इंजॉय किया आई स्पेंड इन दरंग डिस्ट्रिक्ट डिब्रूगढ़ तिनसुकिया and also in Guwahati 8.5 years spent in Assam so I really enjoy and I like the Assamese tradition especially during the Ahom times I watched this in the Guwahati museum and wherever there is museum I watched several times go to the museum and I saw that the cultural history is very very old and very unique I really enjoyed. Thank you so much, all the Assamese brothers and sisters. I hope to meet once again in Guwahati or in Assam. Thank you. Okay. বিহু থাকিলে আমি থাকি বঢ়িয়া আজি হৈছে দাৰ্জিলিঙৰ
শেষৰটো নিশা আমি কাইলৈ ৰাতিপুৱাই যাম গেংটক আৰু কাইলৈৰ পৰা গেংটকৰ ভিডিঅ' দেখা পাব আজি আমি লাষ্ট আমি একেলগে বহিছোঁ দাৰ্জিলিঙত আৰু দাৰ্জিলিঙত আজি ৰাতিটো থাকি কাইলৈ ৰাতিপুৱাই গেংটকলৈ ওলাই দিব এইখনে হৈছে হোটেল মহাকাল এণ্ড ৰেষ্টুৰেণ্ট এইটোৱে হৈছে দাৰ্জিলিঙৰ শেষৰটো ভিডিঅ' আৰু কাইলৈৰ পৰা আপোনালোকে দেখা পাব গেংটকৰ পৰা সুন্দৰ সুন্দৰ ভিডিঅ' আমি এতিয়া আছোঁ মাল ৰোডত আৰু মোৰ লগত আছে নাদিয়া আমাৰ নাদিয়া ভণ্টি আছে আৰু নাদিয়া কিবা কোৱা ইমান ধুনীয়া পৰিৱেশ ন বাকী আজিয়ে হৈছে আমাৰ দাৰ্জিলিঙৰ শেষৰটো নিশা আৰু কাইলৈ আমি গেংটকলৈ বুলি যাত্ৰা আৰম্ভ কৰিম আৰু ভাল লাগিল মানে সপোন এটা আছিল সপোনটো দিঠকত মানে পৰিণত হ'ল ছাৰৰ কাৰণে ভাল লাগিল আৰু দাৰ্জিলিঙক মানে পাহৰিব নোৱাৰোঁ কেতিয়াও যদি মানে ইন ফিউচাৰ যদি মানে আহিব পাৰোঁ তেন্তে ভালে কথা আহিবলৈ চেষ্টা কৰিম ভাল লাগিল দাৰ্জিলিং তোমালোকৰ কেনেকুৱা ভাল লাগিল বঢ়িয়া